নমস্কাৰ আমি আজি জানিম বিষ্ণু প্ৰসাদ ৰাভাৰ বিষয়ে তেখেত আছিল এগৰাকী বিদ্ৰোহী শিল্পী এগৰাকী বিপ্লৱী যোদ্ধা আৰু অসমৰ কলাগুৰু এজন মানুহ যাৰ নাম শুনিলেই মনলৈ আহে সংগীত নৃত্য সাহিত্য অভিনয় আৰু বিপ্লৱৰ কথা এজন শিল্পী যিয়ে কেৱল মঞ্চতে নহয় সমাজ পৰিৱৰ্তনৰ সংগ্ৰামতো নিজৰ জীৱন উৎসৰ্গা কৰিছিল তেওঁৰ গান আজিও অসমৰ প্ৰতিটো ঘৰত গুজৰি উঠে তেওঁৰ আদৰ্শ আজিও লাখ লাখ মানুহৰ বাবে অনুপ্ৰেৰণাৰ উৎস আজিৰ এই ভিডিঅ'ত আমি জানিম অসমৰ কলাগুৰু মহান শিল্পী আৰু বিপ্লৱী চিন্তাবিদ বিষ্ণু প্ৰসাদ ৰাভাৰ অবিশ্বাস্য জীৱন কাহিনী প্ৰথমে আহোঁ তেখেতৰ শৈশৱ আৰু জন্মৰ বিষয়ে বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰীত তেওঁৰ পিতৃ গোপাল চন্দ্ৰ মুছাহাৰী ব্ৰিটিছ সেনাবাহিনীৰ এজন বিষয়া আছিল সৰুৰে পৰা বিষ্ণু প্ৰসাদে সংগীত নৃত্য সাহিত্য আৰু খেল ধেমালিৰ প্ৰতি বিশেষ আগ্ৰহ দেখুৱাইছিল তেওঁ অত্যন্ত মেধাৱী ছাত্ৰ আছিল আৰু বিদ্যালয় জীৱনতেই বিভিন্ন সাংস্কৃতিক কাৰ্যকলাপত অংশগ্ৰহণ কৰিছিল তেখেতৰ জন্ম বিষ্ণু প্ৰসাদ ৰাভা কেৱল এজন গায়কী নাছিল তেওঁ আছিল এগৰাকী একাধাৰে গায়ক সুৰকাৰ নৃত্যশিল্পী অভিনেতা কবি সাহিত্যিক আৰু এগৰাকী চিত্ৰশিল্পী তেওঁ ভাৰতৰ বিভিন্ন প্ৰান্তৰ ভ্ৰমণ কৰি সংগীত আৰু নৃত্যৰ গভীৰ অধ্যয়ন কৰিছিল তেওঁ বিশ্বাস কৰিছিল যে কলাই মানুহৰ জীৱন সলনি কৰিব পাৰে ৰাভা সংগীতৰ সৃষ্টি বিষ্ণু প্ৰসাদ ৰাভাই সৃষ্টি কৰিছিল শতাধিক কালজয়ী গান আজিও ৰাভা সংগীত অসমৰ সাংস্কৃতিক পৰিচয়ৰ অন্যতম অংশ তেওঁৰ গানত দেশপ্ৰেম মানৱতা সমাজ চেতনা আৰু প্ৰকৃতিৰ সৌন্দৰ্য ফুটুকি উঠিছিল তেওঁৰ গান কেৱল মনোৰঞ্জনৰ বাবে নাছিল সেইবোৰ আছিল সমাজ জাগৰণৰ আহ্বান তেখেতৰ বিপ্লৱী চিন্তাধাৰা বিষ্ণু প্ৰসাদ ৰাভা কেৱল শিল্পী হৈ থাকিব বিচৰা নাছিল তেওঁ সমাজৰ দৰিদ্ৰ শোষিত আৰু বঞ্চিত মানুহৰ অধিকাৰৰ বাবে মাত মাতিছিল তেওঁ কৃষক শ্ৰমিক আৰু সাধাৰণ জনতাৰ সমস্যাৰ বিষয়ে খোলাখুলিকৈ কথা কৈছিল সেইকাৰণে ব্ৰিটিছ চৰকাৰ আৰু বহু ক্ষমতাশালী লোকে তেওঁৰ কাৰ্যকলাপ ভাল পোৱা নাছিল সংগ্ৰাম আৰু আত্মত্যাগ তেওঁ বহু সময় গোপনে থাকিব লগা হৈছিল পুলিচৰ নজৰত আছিল বহু কষ্ট আৰু বাধাৰ সন্মুখীন হৈছিল কিন্তু তেওঁ নিজৰ আদৰ্শৰ পৰা কেতিয়াও আঁতৰি যোৱা নাছিল তেওঁৰ বাবে কলা আৰু সমাজ সেৱা আছিল একে মিছনৰ দুটা অংশ কলাগুৰু উপাধি অসমবাসীয়ে বিষ্ণু প্ৰসাদ ৰাভাক কলাগুৰু উপাধিৰে সন্মানিত কৰিছিল কাৰণ তেওঁ অসমৰ সংস্কৃতি সংগীত সাহিত্য আৰু কলা ক্ষেত্ৰলৈ অসামান্য অৱদান আগবঢ়াইছিল আজিও তেওঁৰ জ্ঞান নাটক আৰু চিন্তাধাৰাই নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে মৃত্যু যে শেষ নহয় 1969 চনৰ 20 জুনত বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু হয় কিন্তু তেওঁৰ আদৰ্শ শিল্প আৰু সংগ্ৰাম আজিও জীয়াই আছে প্ৰতি বছৰে 20 জুন তাৰিখে বিষ্ণু প্ৰসাদ ৰাভা দিৱস হিচাপে পালন কৰা হয় এই দিনটোত সমগ্ৰ অসমে নিজৰ প্ৰিয় কলাগুৰুজনক সশ্ৰদ্ধ স্মৰণ কৰে বিষ্ণু প্ৰসাদ ৰাভা কেৱল এজন শিল্পী নাছিল তেওঁ আছিল এটা আন্দোলন এটা চিন্তাধাৰা আৰু এটা যুগ তেওঁ আমাক শিকাই থৈ গৈছে যে কলা কেৱল মনোৰঞ্জনৰ বাবে নহয় সমাজ পৰিৱৰ্তনৰ বাবেও এক শক্তিশালী অস্ত্ৰ সেইবাবে বিষ্ণু প্ৰসাদ ৰাভা আজিও অমৰ